হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। থাম্বনেইলখন দেখি গম পাইছে চাগে আজি কিহৰ ওপৰত ভিডিঅ'টো বনাম। আজি আনবক্সিং কৰিম এডাল মাইক। মই অৰ্ডাৰ দিছিলোঁ আজি পাইছেহি। বলক নহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ বাহিৰৰ পৰা প্ৰডাক্টটো দেখি ভালে লাগিছে, পেকেজিঙো ভালে আহিছে। চাই লওঁ ভিতৰত কি মাল আহিছে, শ্বেম্পুহে আহিছে নেকি, কোৱালিটি চেক কৰিম। গাইজ বক্সটোত প্ৰথমে পাব ৰিচিভাৰটো, যোনটো মোবাইলত লাগিব। তাৰপিছত এটা আহিছে মাইক, এডালেই দিলোঁ, মই দুডাল নিদিলোঁ। তাৰপিছত আহিছে এডাল আইফোনত লগাব পৰা টাইপ চিটো, আইফোনত লগাব পৰা যায় এইটো। তাৰপিছত কেবুল এডাল আহিছে চাগৈ। গাইজ এতিয়া আপোনালোকে যোনটো অডিঅ' কোৱালিটি শুনি আছে এই মাইকটোৰ পৰা, যদি ভালকৈ মাতটো আহি আছে প্ৰডাক্টটো ভাল, যদি অলপ মাতটো ফাটি ফাটি আহিছে বা কমাই আহিছে তেতিয়া মাইকটো অলপমান প্ৰব্লেম দিব। নাজানো, মই প্ৰথম টেষ্টিং কৰিছোঁ, মাতটো আহি আছে নেকি, পিছৰ বোলে চাওঁ। হেল্ল'। এতিয়াও যদি শুনি আছে মাইকটো কোৱালিটি অলপ ভাল হ'ব। আৰু অলপ দূৰত যাই চাওঁ, মই এইফালে যাম। এতিয়াও যদি শুনি আছে, মই এতিয়ালৈ গম পোৱা নাই আপোনালোকে শুনি আছে কি নাই। মই আৰু অলপ দূৰলৈ যাম পাৰিলে। মই এতিয়া পাৰিলে 30 মিটাৰ মান বেছি আহিলোঁ, 40 মিটাৰ মানে আহিলোঁ, 40 মিটাৰ। এতিয়ালৈ যদি আপোনালোকে ভইচ কোৱালিটি ভালকৈ শুনি আছে, মই এতিয়া বেক চাইডে হৈ আহিম, বেক চাইডে মানে পিঠি মুখ কৰি আহিম। এতিয়াও যদি ভইচ কোৱালিটি শুনি আছে মানে ভাল হ'ব। আৰু ভইচ কোৱালিটিটো কেনেকুৱা আহিব মই নাজানো, ভাল আহে নে বেয়া আহে। চাওঁ এতিয়া ৰ'ব। ভইচ কোৱালিটি পাৰিলে এডাল মাইক নল'ব, ভইচ কোৱালিটিটো বহুত ফাটে। এতিয়া আপোনালোকে গম পাইছে হ'বলা কেনেকুৱা, এডাল মাইকৰ পৰাই দিছিলোঁ। এনে মোবাইলৰ পৰা দিলে বেছি ভাল, মই মোবাইলৰ পৰাও দেখুৱাম আৰু আপোনালোকক। গাইজ এইটো চেম্পুল হ'ল মোবাইলৰ পৰা, মই এডাল হেডফোনডাল খুলি দিলোঁ। এতিয়া ভইচ কোৱালিটি অলপ ভাল চাগে, কিয় কাৰণে এডাল মাইকডাল মানে বহুত কম দামী হয়, আৰু সেইটো কাৰণে ভইচ কোৱালিটিও ইমান ভাল নহয়। আপোনালোকে পাৰিলে মোবাইলতে ৰেকৰ্ড কৰিব, মোবাইলতে ভাল, এডাল নল'লেও হ'ব। গাইজ এইটো চেম্পুল হ'ল এডাল মাইকৰ পৰা, মাতটো বহুত ফাটে, মই যিমান ভাবিছিলোঁ তাতকৈ বেছি বেয়া। পাৰিলে নল'ব, পাৰিলে অলপ মানে বাজেটটো বঢ়াই পেলাই ল'ব, ইমান কম প্ৰাইজত নল'ব। এডাল এতিয়া কি কৰোঁ এতিয়া সেইটোৱে ভাবি আছোঁ। ইমান ভাল নহয় গাইজ, মোবাইলতে কৰা ভাল। ওপৰৰ ফৰ্মটো খুলি দিলোঁ, এতিয়া চাওঁ কেনেকুৱা, এতিয়া ভালো হ'ব পাৰে নেকি ঠিক নাই। একেবাৰে ফটুৱা গাইজ, নল'ব, এনেই পইচাকেইটাহে যাব, মোৰ পইচাকেইটা যেনেকৈ গ'ল আপোনালোকৰ যাব। কিয় ল'লোঁ সেইটোৱে ভাবি আছোঁ এতিয়া, বাৰু একো নাই।